চাউণ্ড হ'ব। হেল্ল' ৱেলকাম বন্ধুসকল, মই বিতমত আপোনালোকে স্বাস্থ্য কৰক আছাম। আজি এঠাইলৈ যাম, মই অকলে নাযাওঁ, মোৰ লগত আৰু এজন ল'ৰা যাব, মোৰ লগৰ। ব'লক ভিডিঅ'টো চাই থাকক আমি ক'লৈ যাওঁ। তো গৈছোঁ এতিয়া ট্ৰেজাৰ হুইলছলৈ। লগৰ এটা আছে, সি আহিব অলপ দেৰিকৈ, তাত ৰখি আছে সি। আৰু মোৰ লগত আছে জিতু মই বসুমতাৰী। সেইটো কেনে লাগি আছে? বহুত বঢ়িয়া। এতিয়া ৰখি আছোঁ তালৈকে, লগৰটোলৈকে ৰখি আছোঁ, সি আহি পোৱা নাছিল এতিয়াও। তো ফাইনেলি ই আহি গ'ল, বহুত সময় ৰখালে আমাক। ইমান সময় কিয় ৰখালি বে? আৰু টেলেণ্ট বহুত আছে কিন্তু। ছোৱালী মাত বেলেগ দেই, দেচোন এবাৰ ছোৱালী মাত। I love you boli kolo hohari toy dibine মোৰে কলিজা থসাই পদুম হৈ ফুলিবিনে I love you boli kolo hohari toy dibine মোৰে কলিজা থসাই পদুম হৈ ফুলিবিনে sinaki tore mure noy sunoton kotha গাতে গা লগাই কথা কলে লাগিব কিনো লেঠা moi kesa gumoti bhange tore oi hopnate মোৰে কলিজা থসাই পদুম হৈ ফুলিবিনে তো এতিয়া আমি তিনিজন যাই আছোঁ ট্ৰেজাৰ হুইলছলৈকে। আৰু চবত তিনিজন কথা, তিনিজনে এজনো এতিয়ালৈকে তালৈ নাই। ঠাইখিনি তো যাব মন আছিল নে আগৰ পৰা? তো ফাইনেলি আহি পালোঁ ট্ৰেজাৰ হুইলছ, আৰু এইখন ট্ৰেজাৰ হুইলছ, সেইটো গেট। তো ইয়াতে গাড়ী পাৰ্কিং কৰি আমি যাম তালৈকে। এতিয়া গাড়ী চাড়ী দাদাই আমাক ভালকৈ বুজাই দিলে। সকলোবোৰ মানে বহুত পুৰণি, এইবিলাক পাবলৈ নাই। গতিকে আপোনালোকৰ ইয়াত আহিব পাৰে, চাব পাৰে। তো এইখিনি এতিয়াও ভালকৈ প্ৰগ্ৰেছ হোৱা নাই, আৰু বনাই আছে, আৰু বনাব, আৰু ডাঙৰ হ'ব ইয়াতকৈ। এইবিলাক গাড়ী মই দেখাই দিছোঁ, আপোনালোকে বেকলিক দেখাই পাব গাড়ী। তো এইবিলাক মই ছাইডত থকা সকলো গাড়ীবিলাক ছেকেণ্ড ৱৰ্ল্ড ৱাৰত ব্যৱহাৰ হৈছিল। আৰু এইখন মই জৱাহৰলাল নেহৰুৱে ব্যৱহাৰ কৰিছিল বুলি কৈছে দাদাই। এইখন গাড়ী মই দেখাই দিছোঁ, এইখন। আৰু এইবিলাক গাড়ীৰ কাম কিছু সম্পূৰ্ণ হৈছে, এইখিনি কাম সম্পূৰ্ণ হোৱা নাই, কাম চলি আছে। সম্পূৰ্ণ হ'ব অতি শীঘ্ৰে, জানুৱাৰী মানত সম্পূৰ্ণ হৈ যাব চাগে, দাদাই কৈছে। লণ্ডনৰ পৰা এইফালে লেখা আছে চব, এইফালে তুমি একবাৰ চোৱা, এইফালে লেখা আছে চব, কিন্তু অনলি ফৰ মেকিং হয় না? এইটো চোৱা, এইটো যদি একবাৰ মানে এনেকা প্লট কৰিলোঁ, এইটো একবাৰ ঘূৰাই দিলোঁ, 4 লিটাৰকৈ তেল আহে, গ্লেন চিষ্টেম। তেতিয়া আমাৰ ইয়াত লিটাৰ চিটাৰ নাই, লিখা আছে, চব লিখাই আছে ইয়াত। মানে এইটো প্ৰথম ডিব্বৰ পেট্ৰল পাম্প। তো আৰু এখন ট্ৰাক দেখুৱাম আপোনালোকক। ট্ৰাকখন মানে বেক চাইডটো একদম কাঠৰ, 250 বছৰ পুৰণা কাঠ, আৰু সেই কাঠটো এতিয়ালৈকে মানে ভালে আছে, আৰু একো ঘূণ লগা নাই, একো পোকে খোৱা নাই। এইটো চাওক কাঠ, 250 বছৰ পুৰণা কাঠ, এতিয়াও মানে একদম পুৰা তাগৰা হৈছে।
ইফালে একদম মানে গছ গছনি আছে, ঠাণ্ডা ঠাই, ইয়াতে বহিবলৈ চকী টকী পাৰি দিছে, মানে একদম সুন্দৰ ঠাই। আৰু এইফালে মই গাড়ী দেখাই আছোঁ, এয়া চাওক বাইক এইখন চাওক, ৰয়েল এনফিল্ডৰ প্ৰথম স্কুটাৰ এইখন। ৰয়েল এনফিল্ডৰ বাইক দেখিছে, স্কুটাৰটো দেখা নাই, বহুতে দেখিছে চাগে, তথাপিও দেখাই দিছোঁ এইখন ৰয়েল এনফিল্ডৰ প্ৰথম স্কুটাৰ, মইতো এতিয়ালৈকে দেখা নাছিলোঁ। আৰু সেইবিলাক চাওক, এই ডাঙৰ ডাঙৰ বাইক চাওক, ৰয়েল এনফিল্ডৰ বাইক এইবিলাক। আৰু ইয়াতে ফল্ডিং বাইকো আছে। এইখন বাইক নিৰ্মাণ হৈছিল ইণ্ডিয়া নহয় চৰি, ৱৰ্ল্ডৰ ভিতৰত প্ৰথম বাইক এইখন বাইক, এইখন ৱৰ্ল্ডৰ ভিতৰত প্ৰথম বাইক এইখন। আৰু আপোনালোকক দেখি আছে এইখন চাওক, ভিডিঅ'টো দেখিছে আপোনালোকে, চাইকেল ফল্ডিং কৰি দিয়া, তো এইখন হ'ল ফল্ডিং চাইকেলখন, মানে কাপোৰৰ দৰে জাপি লৈ যাব পাৰি। আৰু এইখন চাওক বাইক, কি টিকলু বাইক এইখন চাওক, নামন্তি বাইক। আৰু এইটো এলাৰ্ম মেচিন হয়, মানে আগৰ দিনত এইটোকে এলাৰ্ম মেচিন বুলি ব্যৱহাৰ কৰিছিল ব্ৰিটিছসকলে, মেচিনটো চাওক। আৰু এই বস্তুটো আপোনালোকে যিমান ঘূৰাব সিমানেই চাউণ্ড কৰিব। দাদা দেখাই দিছে, মই ভিডিঅ'টো আপোনাক দেখাই দিছোঁ। এইবিলাক ঘড়ী চৰি চব দেখাই আছে, চব পুৰণা আৰু মানে 150 বছৰ, 100 বছৰ, 200 বছৰ তেনেকুৱা পুৰণা চব। আৰু এই লাঠিডাল যে দেখিছে, লাঠিডাল মই দেখাই দিছোঁ আগতে, এই লাঠিডাল চাৰ্লি চেপলিনৰ লাঠি, সেইডাল দাদা দেখাই দিব চাওক। জাপাৰ পিছত ইয়াত বেল বান্ধিলোঁ, লৈ ক'ত যাব লাগে। তো বিৰাট ৰ'দ পৰি আছে, তো চাংঘৰো এটা পাতি থৈছে ইয়াতে, সেই ওপৰত চাংঘৰ উঠিম এতিয়া। মই আচলতে এতিয়ালৈকে চাংঘৰ উঠি পোৱা নাছিলোঁ, সঁচাকৈ কচম উঠি পোৱা নাই, এই ফাৰ্ষ্ট। বাৰিষাৰে বৰষা হোৱা, বুকুতে নামিতো চোৱা, তাতে দুয়ো ভিজিম মৰমতে। তো আমাক সকলোখিনি দেখুৱালে এইজন দাদাই। দাদা আপোনাৰ নামটো? মোৰ নাম শংকৰ দে হয়। শংকৰ দে। সিহঁতে মোক শৰ্মা খুৰা বুলি চবে জানে। শৰ্মা খুৰা, আমিও শৰ্মা খুৰা বুলি মাতিম। চবে এনেকুৱাই মাতে। ভাল লাগিল তোমালোকক পাই। নেক্সট টাইম তোমালোকে আহিবা, আৰু লাগে লগ বন্ধু লৈ আহিবা। আমিও বিচাৰো যে বাহিৰৰ মানুহ এইখিনি আৰু এই বস্তুটো যাতে আগবাঢ়ে, তোমালোকৰ সহযোগিতা আমি সেইটোৱে বিচাৰো। তোমালোকে অলপ সহায় কৰিলে যাতে আমি আগবাঢ়ি যাব পাৰো। এইখিনি বস্তু আমাৰ অসমৰ বস্তু অসমত থাকক, আৰু যিহেতু আমাৰ আনেৱালা জেনেৰেশ্যন সৰু সৰু বাচ্চা ল'ৰা ছোৱালীগিলা উঠি আহি যাতে চাই, আৰু বস্তুটো তেনেকুৱা হ'লে আমি ভাল পাওঁ। আৰু বাহিৰৰ মানুহ যেতিয়া আমাৰ অসমখনক গৌৰৱ এটা ইমান পুৰণা বস্তু আমি সংৰক্ষণ কৰি থৈছো। এইটো আমি বুলি নহয়, এইটো তোমালোকৰে বস্তু হয়। এইটো আমাৰ দাদাই বুলিও নকওঁ, মই আমাৰ ছাৰে বুলিও নকওঁ। এইটো মানে মেনেজাৰৰ নাম কি ক'লে? মণি আহমেদ। আৰু আমাৰ ছাৰৰ নাম হ'ল পিকলু ডেকা। তেওঁ এজন ইঞ্জিনিয়াৰো হয়। আৰু এইখন আগতে ক'ত আছিল? এইখন আগতে পথালিমানি বুলি কয়। এইটো তোমাৰ আমচিং জংঘলত আছিল পথালিমানি। এতিয়া চোৱা, তোমালোকে এতিয়া যদি এনেকুৱা আগবঢ়োৱা ভাবো, তেনেহ'লে আমিও আগবাঢ়িম। জীয়াইনো মানুহ কেইদিন। তাকে আমিও ইউটিউবৰ জৰিয়তে বিচাৰো যে আমাৰ ভিডিঅ'বিলাক বাহিৰৰ মানুহে চাওক, আৰু অসমত এনেকুৱা এটা বস্তু আছে বুলি আহক। নিশ্চয় তেওঁলোকে আহিব লাগে। আহিলে আমিও অলপ যাতে আগবাঢ়িম। তোমালোকে আৰু চৰকাৰলৈকেও এটা অনুৰোধ কৰিবা, যাতে চৰকাৰেও আমাক কিবা এটা সহায় সুবিধা কৰে।
যাতে আমি আগবাঢ়ি যাব পাৰোঁ। আৰু তোমালোকেতো গোটাইখিনি চাইছা, এই গেটখন চোৱা, এইখন চব পুৰণি দিনৰ বস্তু দেই। এইখনৰ এইটো এইটো। অকল হেলমেটেৰে তৈয়াৰ কৰা হৈছে এইটো অকল হেলমেট, আৰু এই যে ওপৰত যি আছে এইটো খাপৰা বুলি কয়। খাপৰা এইটো মাটিৰ তৈয়াৰ, মাটিৰে তৈয়াৰ। মাটিৰে তৈয়াৰ। ইয়াত কোনো লোহা গজাল একো বস্তু ইউজ নহয়। মানে এইটো আমি কৰিছো আৰু নাজানো আৰু কিমানলৈকে মানুহে ভাল পায়। গোটেইখিনি হেলমেট, এইগিলা ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ হেলমেট হয়। এইখিনি আমি খালি জাষ্ট অলপ কালাৰ কৰিছো যাতে দেখাত অলপ ভাল হয়, কিন্তু এই বস্তুগিলা আজিলৈকে পাবলৈ নাই। বহুত হেৰিটো আৰু তোমালোকেও মানে যেনেকে আইছা এনেকুৱা আৰু 10জনক মাতিবা, যিহেতু আমিও অলপ ইনফৰ্ম হওঁ, আগবাঢ়ো, তেনেকুৱালৈকে তোমালোকেও কিবা এটা কৰিবা আৰু আমাৰ ছাৰেও তোমালোকে মানে আৰু কি কওঁ আৰু ৰেষ্টুৰেণ্ট, এইফালে এখন ৰেষ্টুৰেণ্টো আছে, খাব পাৰে আৰু খাব মানে এতিয়া চাগে চলা নাই, অৰ্ডাৰ দিলে বস্তু দিয়ে, পিছত চাগে ভালকৈ হ'ব ৰেষ্টুৰেণ্টটো। ব'লক চাই লওক। এইখন ৰেষ্টুৰেণ্ট। ৰেষ্টুৰেণ্টখন পূৰা ভাল। ইয়াতে মজা বহা প্লেচ আছে। ঠাণ্ডা হৈছে ঠাইখিনি। আৰু এটা ই মজা গান গায়। ঐ এইফালে এইফালে আছো। হেল্ল', আন্ধাৰ হৈছে আৰু ই মজা গান গায়। আপোনালোকে যদি ফাংচন আছে ইয়াক মাতিব, গান এটা গাইছো। तूने जो ना कहा मैं सुनता रहा, खामख्वाबे वजह ख्वाब बुनता रहा, जाने किस की हमें लग गई है नजर, इस शहर में न अपना ठिकाना रहा, दूर चाहत से मैं अपनी चलता रहा, खामख्वाबे वजह ख्वाब बुनता रहा। লোকেশ্যনটো চাওক না, একদম পুৰা মজা লোকেশ্যন। আৰু এনেকুৱা লোকেশ্যনত সকলোৱে বিচাৰে আহিবলৈ। আৰু ডিচেম্বৰ আৰু জানুৱাৰী মাহততো এইটো মানুহে বিচাৰে যে পিকনিক খাওঁ। তো ইয়াতে আপোনালোকে পিকনিক খাবলৈ আহিব পাৰে, কিন্তু লেতেৰা যাতে নকৰে ঠাইখিনি, সেইটোৱে অনুৰোধ। ভাল ঠাই সেইখিনি আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব নেক্সট টাইম আহিলে। আৰু মই ইয়াতে আহি কিনে দেখিছোঁ ইয়াতে বটল পৰি আছে, তো যোনে এনেকুৱা কৰে সেইবিলাক নকৰে যাতে, কাৰণ এইবিলাক আমাৰ অসমৰে এটা ভাল ঠাই, অসমৰ এটা ঐতিহ্যমূলক ঠাই। তো সেইখিনি আমি চাফা কৰাটো আমাৰ দায়িত্ব। গতিকে এতিয়া ঘৰলৈ যাওঁ। তো আহিলোঁ তেজাবিল চাই, মানে গৈ আছোঁ এতিয়া ঘৰত। আৰু কিমান কেনে লাগিল চাই? মজা ক্লাছ। আৰু গানটো মজা, মানে ভাল গান গায়। আৰু লেডিছৰ মাতটো কিন্তু মজা উলিয়ায়। যিটো কেনে লাগিল? ভালে মজা। আহিব চবে এবাৰ। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব। আৰু অসমৰ এনেকুৱা এটা ঠাই, গতিকে আপোনালোকেও যদি বিচাৰে এনেকুৱা এটা ঠাই আৰু উন্নত হওক, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু তেতিয়ালৈকে ৰাখিছোঁ। টিল দেন টাটা, বাই বাই।